কৃষ্ণ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 92 সংখ্যক বাৰ্ষিক অধিৱেশনৰ দিনৰ আৰু ৰাতিৰ কি সৌন্দৰ্যৰ পৰিৱেশ দেখিবলৈ পাব এই ভিডিঅ'টিত। আহক ভিডিঅ'টো শেষলৈ চাওঁ। ও গুৰু শংকৰ তুমি ভকতৰ এয়া চাওক 92 সংখ্যক বাৰ্ষিক অধিৱেশনৰ উদ্দেশ্যে 92খন পতাকা ইয়াতে উত্তোলন কৰে। এয়া ৰাতিৰ দৃশ্য চাওক। ইয়াৰ পিছতে আপোনালোকে দেখিবলৈ পাব 92 গৰাকী শিশু কৃষ্ণৰ কৃষ্ণ প্ৰদৰ্শন নৃত্য। লাইক কমেন্ট শ্বেয়াৰ কৰক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। কৃষ্ণ।